যিসকলে জোখতকৈ বেছি চিন্তা কৰে তেওঁলোকে এইটো নিশ্চয় শুনক। শ্ৰীকৃষ্ণৰ প্ৰেৰণাদায়ক বাণী। বন্ধুসকল, যদি আপুনি সৰু ডাঙৰ সকলো কথাৰে একেৰাহে চিন্তা কৰি থাকে বা যিকোনো কথা জোখতকৈ বেছিয়ে চিন্তা কৰে, তেন্তে শ্ৰীকৃষ্ণৰ এই বাণী বিশেষকৈ আপোনাৰ বাবে। গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যিবোৰ উপদেশ দিছিল সেইবোৰে আজিও আমাৰ প্ৰতিটো সমস্যাৰ সমাধান দিব পাৰে। 1. চিন্তা কিয় কৰা? মহাভাৰতৰ যুদ্ধত যেতিয়া অৰ্জুনে তেওঁৰ নিজৰ পৰিয়ালক সন্মুখত দেখিলে তেতিয়া তেওঁ বহুত চিন্তা আৰু ভয়েৰে পৰিপূৰ্ণ হৈ পৰিল। তেওঁ অস্ত্ৰ শস্ত্ৰ এৰি দিলে আৰু শ্ৰীকৃষ্ণক ক'লে, মই একো বুজিব পৰা নাই, মই কি কৰোঁ? তেতিয়া শ্ৰীকৃষ্ণই হাঁহি মাৰি ক'লে, হে পাৰ্থ, যি হৈ গ'ল সেয়া নাভাবিবা, যি আহিবলগীয়া আছে তাৰ চিন্তা নকৰিবা, বৰ্তমানত থাকা আৰু তোমাৰ কৰ্তব্য পালন কৰা। 2. যি হ'বলগীয়া আছে সেয়া হ'বই। শ্ৰীকৃষ্ণই গীতাত কৈছে, যি তোমাৰ হাতত নাই তাৰ চিন্তা কিয় কৰা, আৰু যি তোমাৰ হাতত আছে তাক সম্পূৰ্ণ মনোযোগেৰে কৰা। ফলৰ চিন্তা নকৰিবা। তুমি আজিৰ জগতখনলৈ চোৱা, তেন্তে দেখা পাবা যে মানুহে সৰু কথালৈকে উদ্বিগ্ন হয়। চাকৰি গ'ল, এতিয়া কি হ'ব? পৰীক্ষাত ভাল নম্বৰ নাহিলে কি হ'ব? বেলেগে মোৰ বিষয়ে বা কি ভাবিব? কিন্তু মনত ৰাখিবা, যেতিয়ালৈকে তুমি কঠোৰ পৰিশ্ৰমেৰে সকলো কাম কৰি থাকিবা তেতিয়ালৈকে চিন্তা কৰাৰ প্ৰয়োজন নাই। 3. মন শান্ত কৰাৰ উপায়। শ্ৰীকৃষ্ণই কৈছে, অধিক চিন্তা কৰাৰ দ্বাৰা কেতিয়াও এটা সঠিক সমাধান নোলায়, কিন্তু যদি তুমি মন শান্ত কৰি ৰাখা তেতিয়া চাবা সকলো বাট নিজে নিজে খোল খাই গৈ থাকিব। জীৱনত যদি কঠিন পৰিস্থিতি আহে, কিছু সময় শান্ত হৈ বহি শ্ৰীকৃষ্ণৰ নাম লওক। যিসকলে ধ্যান বা ভক্তিত মগ্ন হৈ থাকে তেওঁলোকৰ চিন্তা শ্ৰীকৃষ্ণই নিজেই নিজে দূৰ কৰি দিয়ে। 4. সকলো সলনি হ'ব পাৰে। মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনে ভাবিলে এতিয়া যেন বিজয় অসম্ভৱ, কিন্তু শ্ৰীকৃষ্ণই ক'লে, পৰিস্থিতি যিকোনো সময়ত সলনি হ'ব পাৰে। পৰাজয় আৰু বিজয় মনৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যদি আজি আপোনাৰ জীৱনত কঠিন সময় আহিছে, ভয় নাখাব, কাইলৈ সকলো সলনি হ'ব পাৰে। মাত্ৰ নিজৰ লক্ষ্যত মন দি আগবাঢ়ক। 5. কৰ্ম কৰা, ফলৰ আশা নকৰিবা। কৰ্মণা বাধিকাৰস্তে মা ফলেষু কদাচন। অৰ্থাৎ তোমাৰ অধিকাৰ কেৱল কৰ্ম কৰাতহে, ফলৰ ওপৰত নহয়। এই মন্ত্ৰ জীৱনত অৱলম্বন কৰিলে সকলো চিন্তা আঁতৰ হ'ব। কেৱল কৰ্মত মন দিয়া, ফল স্বয়ং পাবা। গতিকে শ্ৰীকৃষ্ণৰ এই বাণী গীতা সদায় মনত ৰাখিবা। যি হ'বলগীয়া আছে সেয়া হ'বই, তাক ইমান চিন্তা নকৰিবা। কৰ্মত মন দিয়া, ফল নিজে নিজে আহিব। মন শান্ত ৰাখিলে যিকোনো সমস্যাৰ সমাধান ওলাবই। এই বাণীকেইটা যদি ভাল পাইছে তেন্তে শ্বেয়াৰ কৰক আৰু শ্ৰীকৃষ্ণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। ভিডিঅ'টোত লাইক, চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক।